মই নতুন কথা আৰু এটা দেখিলো যে এখন ঘৰতে দুটা তিনটা চাকৰি হয় আৰু কাৰোবাৰ ঘৰত এটাও চাকৰি নাই। সেই কাৰণে এইবাৰ মই কি সিদ্ধান্ত লৈছো যে 50,000 চাকৰি দিওতে যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা কেণ্ডিডেটক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে সকলোৰে ঘৰতে চৰকাৰী চাকৰি হ'ব পাৰে। কোনে আগতে এইবোৰ কথা চিন্তা কৰা নাছিলে। এখন ঘৰত তিনটা চাকৰি হোৱাতকৈ তিনটা চাকৰি তিনিটা ঘৰত হওক তিনিটা পৰিয়ালৰ লাভ হ'ব। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপাব বা চাকৰি কৰিব নোখোজে তেওঁলোকৰ কাৰণে আমি এটা নতুন আঁচনি আনিছো আত্মনিৰ্ভৰ অসম। মই নতুন কথা আৰু এটা দেখিলো যে এখন ঘৰতে দুটা তিনটা চাকৰি হয় আৰু কাৰোবাৰ ঘৰত এটাও চাকৰি নাই। সেই কাৰণে এইবাৰ মই কি সিদ্ধান্ত লৈছো যে 50,000 চাকৰি দিওতে যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা কেণ্ডিডেটক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম যাতে সকলোৰে ঘৰতে চৰকাৰী চাকৰি হ'ব পাৰে। কোনে আগতে এইবোৰ কথা চিন্তা কৰা নাছিলে। এখন ঘৰত তিনটা চাকৰি হোৱাতকৈ তিনটা চাকৰি তিনিটা ঘৰত হওক তিনিটা পৰিয়ালৰ লাভ হ'ব। আৰু যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপাব বা চাকৰি কৰিব নোখোজে তেওঁলোকৰ কাৰণে আমি এটা নতুন আঁচনি আনিছো আত্মনিৰ্ভৰ অসম। আস্থাৰ পৰিৱেশ হ'ল, বিশ্বাসৰ পৰিৱেশ হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলো। চাকৰি কোনে পালে? ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, কাম কৰা ছোৱালী, কাম কৰা মহিলাৰ ল'ৰা ছোৱালী, দৰিদ্ৰ আৰু দুখীয়া মানুহ। দালাল বিলাক মাটিৰ তলত সোমাই গ'ল। এতিয়া আৰু দালাল আমি বিচাৰি নাপাওঁ। চাকৰিৰ নামত এতিয়া দালালি নাই, চাকৰিৰ নামত দালালি বন্ধ হৈ গ'ল। আজি মই যুৱতীক জনাব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম।